উইন্টাৰ কালেকশ্যন যিমানখিনি আছে চব পিন্ধিব লাগিব, জেকেট চুৱেটাৰ চব। তুমি বেয়া পোৱা আমাৰ জ্বৰ হৈ। নমস্কাৰ, মই দেৱজিতে আপোনালোক সকলোলৈকে ছ'চিয়েল মিডিয়ালৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰা নাছিলোঁ ছ'চিয়েল মিডিয়াত, ফটো আপলোড কৰি আছিলোঁ ডেইলি, আৰু বিশেষ টাইম পোৱা নাছিলোঁ, টাইম মেনেজ কৰিব পৰা নাছিলোঁ। আজি অকণমান টাইম মিলাই অকণমান জাষ্ট শ্বৰ্টকৈ হ'লেও এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ আপোনালোকক, কাৰণ ভিডিঅ' আপলোড কৰিব লাগে মাজে মাজে। আপোনালোকক আজি মই অকণমান বজাৰলৈ আহিছোঁ, ত' আজি মিনি ব্লগ হ'ব, ভিডিঅ'টো খুবেই শ্বৰ্ট হ'ব, গতিকে আপোনালোকে নিশ্চয় চাব আৰু শেষলৈকে চাব, লাইক কমেণ্ট কৰিব ভাল লাগিলে। এতিয়া আমি এনেদৰে আহিলোঁ বজাৰলৈ অকণমান কিছু প্ৰয়োজনীয় বস্তু ল'বলৈ। আপোনালোকে চাই থাকিব, এতিয়া মাৰ্কেটত আহিছোঁ। জোতা চেণ্ডেল মাৰ্কেটত আহিছোঁ। এইটো লগাই চোৱা, এইফালে চোৱাই মোক চাব নালাগে। সি জোতা পিন্ধিবলৈ বহুত বেয়া পায়, সি পিন্ধিব অভ্যাস এনে পিন্ধিব, হেবিটটো নাই যে পৰা চেণ্ডেল পিন্ধে। চেণ্ডেলো ইমান পিন্ধিবলৈ মন নকৰে, জোতাবিলাক পিন্ধিলে জোতা অভ্যাস হৈ যাব নহয়, লগে কান্দি দিয়ে, ঠাণ্ডা লাগি যাব। সৰু হ'ব নেকি জোতাযোৰ? জোতাযোৰ নাই নাই ঠিক আছে, জোতাযোৰ ল'বলৈ আহিলোঁ, দোকানত আহিছিলোঁ, আৰু এইযোৰ জোতাযোৰ আপোনালোকে দেখিব, ঠাণ্ডা লাগি যাব, ঠাণ্ডা লাগি যাব। পিছত আৰু বেয়া হ'ব। আজিৰ পৰা জোতা পিন্ধিব লাগিব দেই, ঠাণ্ডা দিন আহিছে। উইন্টাৰ কালেকশ্যন যিমানখিনি আছে চব পিন্ধিব লাগিব, জেকেট চুৱেটাৰ চব। তুমি বেয়া পোৱা আমাৰ জ্বৰ হৈ যাব। বাবুৰ কাৰণে জোতা এযোৰ ল'লোঁ, আমাৰ গৌৰৱ ছাৰৰ কাৰণে, আৰু লগতে মোৰ কাৰণে এযোৰ পুমা চাইছোঁ। দাদাৰ কালেকশ্যন বহুত ভাল আছে দেই, এইবিলাক যদিও একদম চব আপোনালোকে বহুত কম প্ৰাইজত, পুমা ব্ৰেণ্ডৰ যদিও অৰিজিনেল নহয়, এইটো চব একদম কম প্ৰাইজত দিছে। আচলতে অৰিজিনেলটো নহ'লেও হ'ল, মানুহে ব্ৰেণ্ডটো বিচাৰে ন, নামটো মেইন। এতিয়া পুমা বুলি ক'লে ভাল পায় মানুহে, পুমা ব্ৰেণ্ড চাওক। আৰু এইবিলাক আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিলেতো 3,000 4,000 তেনেকুৱা ল'ব, আৰু দাদাৰ দোকানত এনেই দাদাই খোৱা দামটো কিমান কৰি 800 900, ইমান কম ৰেটত চব। এযোৰ পুমা ব্ৰেণ্ডৰ জোতা চব, ষ্টাইলটো সঁচাই বহুত ভাল লাগিছে চব। আৰু আপোনালোকেও আহিব, ডিপু চহৰতে আছে, ডিপু চহৰতে আপোনাৰ এইটো মন্দিৰ, কি মন্দিৰ, বাৰোৱাৰী মন্দিৰৰ ওচৰতে আছে দাদাৰ দোকানখন। আৰু দাদাৰ দোকানত আহিব চব, মই অকণমান ট্ৰাই কৰি চাম দে জোতাযোৰ, যিহেতু ইমান কম প্ৰাইজত 700 800 যদি দাদাই দিব পাৰে, আপোনালোকক কমাই দিব আহিলে। এনেই কোৱা দাম 800 বুলি কৈছে, আপোনালোকে চাব, মানে জাষ্ট দেখাম। সঁচাই কমফৰ্টেবল লাগিছে, ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আচলতে ব্ৰেণ্ডৰ। আমি অনলাইনত অৰ্ডাৰ কৰাতকৈ এনেকৈ আহি যোৱাই ভাল দোকানত। চব কি কমফৰ্টেবল লাগিছে জোতাযোৰ, ইমান কম প্ৰাইজতে পাইছোঁ, আপোনালোকেও আহিব। চ' কৰি আহিলোঁ অকণমান, আৰু ৰেগুলাৰটো পাচলি বজাৰ কৰিবই লাগে, আৰু ফ্ৰেছ পাচলি পোৱা যায় ৰেগুলাৰ, কাৰণে ৰেগুলাৰ পাচলি কৰোঁ। একেবাৰে সপ্তাহৰ কাৰণে কিছুমানে কৰে, মই কিন্তু ৰেগুলাৰ কৰোঁ, কাৰণ ৰেগুলাৰ কৰিলে ফ্ৰেছ পাচলি পোৱা যায়, গাঁৱৰ পৰা আহে, ডেইলি আহে। এয়ে চাওক, আপোনালোকে কলডিল ল'লোঁ, আৰু কাঁচকল লৈছোঁ দালিৰ লগত, আৰু এইফালে সৰিয়হ দেখিছেনে আপোনালোকে, সৰিয়হ শাক, এয়া এইটো বইল কৰি খোৱা হ'ব, বইল কৰিম। আৰু আজিৰ সিমানতে সমাপ্ত কৰিছে ভিডিঅ'টো, থেংক ইউ।